हेलो फ्रेंड्स আপোনালোক সকলোকে আমাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আমি আছো হি বৰ্তমান এইফালে এটা বহুত ধুনীয়া ভিউ পইণ্ট অৰ্থাৎ দীপৰ বিলত কোনো প্লেনিং নাই আহিছিলো পাৰ্লাৰত আহি অলপ সময় বহিলো তাৰ পাছত কাষ্টমাৰ নাই ইয়াক ফোন কৰিলো থাকি বহুত আমনি লাগিছে বলা কৰবাত ফুৰিব যাওঁ বুলি অকস্মাত গুচি আহিলো পাৰ্লাৰৰ পৰা বাহিয়ে আৰু এতিয়া আহি পালোহি আমি দীপৰ বিল ভিডিঅ' বনাম বুলি ভবা নাছিলো কিন্তু ইয়াত আহি ভিউটো ইমান ভাল লাগিছে ভাবিছো ভিডিঅ'টা ষ্টাৰ্ট কৰিয়ে দিওঁ ন আৰু যাম কি কৰিম একো নাজানো আপোনালোকক সববোৰ দেখুৱাই থাকিম এতিয়া ভাবিছো অকণমান আগৰ পৰা আহো ন তেন্তে বলক এতিয়া দীপৰ বিলৰ পৰা আমাৰ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ নেকি আৰু এইয়া চাওক পুৰা কি ধুনীয়া লাগিছে দীপৰ বিলৰ ভিউ এইফালে মানুহে মাছ ধৰি আছে এইবিলাক মানুহে বহি চাই আছে এই তাত নাৱৰীয়ে মাছ ধৰি আছে অকণমান আগত এইফালে বহুত ধুনীয়া মাছ ওলাইছে এইটো চাইডে হাতৰ ব্লা হৈছে এইটো চাইডে বহুত ধুনীয়া মাছ ওলাইছে আমি এতিয়া চাই আহিছোঁ যাওঁতে মাছ কেইটামান লৈ যাব লাগিব এতিয়া প্ৰথমতে এপাক ফুৰি আহোঁগৈ এইফালে এখন চলোৱা বহুত ইচ্ছা আছে কিন্তু মানুহজনী হ'লো চাপৰ গতিকে চলাবতো নোৱাৰো ফটো দুখনমানকে আজিহে মাৰিছোঁ এখন কিনিব পৰা মই পৰাও হোৱা নাই বাইকখন কিনিবৰ পৰা আজিলৈকে মই বাইকখনৰ লগত ভালকৈ ফটো এখনো মৰা নাই আজিহে মাৰিছোঁ বিনাবতো মানে বাইকখন কিনোতে যিদিনা চাবি কাঠিপাত হাতত দিয়ে ডিলাৰত সেইখন ফটো এটি মাৰিছিলোঁ তাৰপিছত ফটো এখনো মৰা নাই তাকে আজি চান্সটো পাওঁতে ধুনীয়াকৈ ফটো কেইখনমান মাৰি লওঁ দেখুৱাই দিয়াচোন মোক দেখুৱাচোন কেনেকুৱা লাগিব মোৰ চলালে বেয়া নালাগিব কিন্তু ঢুকি যে নাপাওঁ ঢুকিব ক'ত যোৱানো এইফালে তলত যাওঁ ভাল লাগিব চাগে তলত এইটো ৰাস্তাই যাবা দীপৰ বিলতে ভাল লাগিছে দীপৰ বিলত জাকৈ মাৰিব নোৱাৰে মিছা কথা এইবিলাক কি সুন্দৰ ভিউ সেইটা টিউবৱেল এটাও বহাই দিছে পিকনিকৰ কাৰণে মজা লাগিছে ন ইয়াতে মজা লাগি যায় মজা লাগি যায় মতি লাগিছে বুলি কৈছো মতি এইবোৰ দেখিছে নাই চৰাইবিলাক মাই গড এইকেইজনী চৰাই এইজনী কি বৰটোকোলা এইয়া হৈছে বৰটোকোলা এইয়া আপোনালোকৰ সন্মুখত বৰটোকোলা এইখন হেলিকপ্টাৰ চদা ৰাইজ সেইখন চাওক হেলিকপ্টাৰ ফটো মাৰিব লৈছোঁ হেলমেটটো পিন্ধি হেলমেটটো পিন্ধি ফটো মাৰিব লৈছোঁ হেলমেটটোতো মুখখন এনেকৈ ঢাকি আছে মই তাৰ ভিতৰতো হাঁহি আছোঁ এনেকৈ লৈ ফটো মাৰিব লওঁতে হাঁহি আছোঁ সেই খালি দেখা মুখখন ভালকৈ নেদেখুৱাওঁ খালি দেই বেয়া কথা হ'ব ন কিন্তু মানে যিটো ফিল লৈ আছে জেগাটোত একদম মজা ব্লুটুথ স্পীকাৰ এটা আনি লৈছে আৰু পুৰা বাহোঁ কি দৰমিয়ান দো প্যাৰ মিল ৰহে দা এইডাল লগাই লৈ বিন্দাছ মানে ফূৰ্তি কৰি আছে তাতে বেয়া ফূৰ্তি কৰি আছে মানে ইমান সুন্দৰ পৰিৱেশত দেখিছে নাই বুজাই বুজিব আৰু দেই এইবিলাক কি গম পাইছে আমালে যে হাঁহি আছে তুমি কোৱা শুনি নাই ধুনীয়া এনেকুৱা সুন্দৰ পৰিৱেশত এনেকুৱা সুন্দৰ ফিলিংছ আৰু কি লাগে আৰু মজা লাগে সুন্দৰ আমাৰ বাইদেউ একদম ফটো মাৰিবৰ কাৰণে বেয়া পজ দিছে কেনেকুৱা লাগিছে কৈ দিয়ক আপোনালোকে কোৱাচোন কেনেকুৱা লাগিলে আহি কোনো প্লেনিং আছিলে একো নাছিলে এনেই ওলাই আহিলোঁ আৰু আপোনালোককো এনেই দেখাই দিলোঁ ক'ত কেনেকৈ আহিলোঁ মই আজি অকণমান উন্নত খাবৰ জাম্পাৰটো লগাই হৈছে দিয়া একো নাই অৱশ্যে মতলব নাই কিন্তু সঁচাকৈ ভাল লাগিছে আহি কিবা এটা ভাল লাগিলে মানে বহুত বেছি মনটো ভাল লাগিলে কেতিয়া ভাল লাগে জানে যেতিয়া একদম ধুনীয়া এটা ভিউ পইণ্টত আহি যেতিয়া ধুনীয়া দুখনমান ফটো উঠে তেতিয়া আৰু একদম মন খুচ হৈ যায় ফটোকেইখন ভাল নুঠালৈকে মনটো ভাল নালাগে এতিয়া বহুত এইফালে বাহকি দৰমিয়ান এফালে গৈ আছে এখন স্কুটি বহুত ধুনীয়া গ'লগৈ একদম সেইফালে মই যে দেখাইছিলো অথনি এয়া বহিলৈ একদম বাহকি দৰমিয়ান বেলেগ ফিল মানে আমি এতিয়া তাৰ পৰা আহিলোঁ দীপৰ বিল একদম তলৰ পৰা ওপৰলৈ আহিলোঁ এতিয়া এখন দোকানত খাব লৈছোঁ অমলেট গৰম অমলেট খাব গৈছে বেলেগটো একো বিশেষ খোৱা নাযায়
পাই যদিও নাজানো ইমান বিশেষ আৰু এতিয়া খাম আমি ইয়াতে অমলেট আৰু চুলি অৱস্থা পুৰা বেয়া হৈ গ'ল আৰু এইফালে আছে বৰ ধুনীয়া গান এটা আহিলো এবাৰ ইয়াত নিজে বনাব লৈছে এখেতৰ দোকান হয় দাদাজনৰ আৰু নিজে এতিয়া অমলেট বনাব লৈছে ইয়াত এই খাটাৰা বনি যাব খাটাৰা হৈছে নে দাদা বনোৱাটো মই এনেকৈ বনাওঁ চাহ দুকাপ বনাই দিব দেই দাদা চাহ দুকাপ খাম হয় তোমাৰ অমলেট হৈছে নিজে দাদাজনৰ পৰা লৈ পিনে নিজে বনাইছে সি দেখিছেনে বাৰু কেনেকুৱা মানুহ তেওঁক বাহিৰ কৰি দিলা আমি দোকানী দোকানী দাদাক বাহিৰ কৰি দিলে এই আহি গ'ল আমাৰ অমলেট আৰু পুৰা নিজে খোৱাত ব্যস্ত মোক গৰম কৰি লৈছো পুৰা দিয়া মোক দিয়া খুৱাই দিয়াচোন দিম আজি অকণমান দিয়া ন আজিকালি খুৱাই দিয়াচোন বুলি ক'লে তেতিয়া বুলিহে কয় মজা লাগিছে খাই ভাল লাগিছে বেয়া দিছো একদম বনটো গৰম কৰি লৈছো মজা ভাল লাগিছে বুইলা জ্বলা দিছিলা জ্বলা দিছো চাহ একাপ খালে এখেতে বনাই দিয়া দাদাই চাহ কাপ খাই ইমানেই ভাল পালে খুজিলে আকৌ খালে এতিয়া চাহত কি দিছে সুধি আছে চাহত বোলে পাতটো দিছে এতিয়া আকৌ লৈ যায় ঘৰলে এই পাতটো দিছে এইটো কি পাত দাদাই নামটো নাজানে তেওঁলোকৰ ঘৰত থাকে ন দাদা এইটো কি মানে য'তে ত'তে পোৱা যায় নে খেতি কৰিব লাগে এইটো নামটো দাদাই ভালকে নাজানে কিন্তু পাতটো দেখাইছে আমাক এইটো পাতটো দেখিছেনে এইটো এতিয়া ঘৰলৈ লৈ যায় কিন্তু সঁচাকৈ কৈছো আদা আৰু লং ইলাচি দিলে টেষ্ট আহে গাখীৰ চাহৰ তাতকৈ আল্টিমেট আহিছে এনেকুৱা ধুনীয়া লাগিছে খাবলৈ বহুত ধুনীয়া খাবলৈ পাতটো দাদাক খুজি আছে লৈ যাওঁ নি শুনো যোৱা দি দিয়া যোৱা নালাগে এতিয়া আকৌ চাহ বনাব লাগিব দি দিয়া লৈ যাম ইমান ধুনীয়া ধুনীয়া লোকেল মাছ ওলাইছে কিন্তু আমি যিহেতু একো প্লেনিং কৰি অহা নাছিলোঁ এনেই অকস্মাতে ওলাই গুচি আহিলোঁ আৰু দীপৰ বিল বুলি অহা নাছিলোঁ আমি আচলতে এনেই ওলাই আহিছিলোঁ আহি দীপৰ বিল পালোহি গতিকে হাতত ইমান কেছো নাছিল আৰু তেওঁলোকক জিপে হ'ব নেকি সুধিছোঁ জিপে নহয় কৈছে গতিকে উপায় নাই আৰু এতিয়া আমি ইমান ধুনীয়া এটা ভিউ পইণ্টৰ পৰা আহি পালোহি এয়া গুৱাহাটী মহানগৰীৰ বিখ্যাত ট্ৰেফিক জাম